গৰমত ঠাণ্ডা খোৱাৰ মজা একদম মজা হ'ল তুলসী জলজিৰা খাব লাগে ভাল লাগে তাৰ লগত নেমু ল'ব লাগে ইয়াতকৈ গৰমৰ ভাল বস্তু নাই আৰু নহয় জানো গৰম দিনত ইয়াত ফ্ৰেছ নেমু আছিলে ফ্ৰেছ নেমু কটাই ধুনীয়াকৈ কাটি ল'লোঁ তাৰপাছত এইটো জলজিৰাটো কেঁচিয়ে ধুনীয়াকৈ কাটি ল'ম সেইখিনি ছাইডত থৈ দিলোঁ হা তাৰপাছত এতিয়া ঠাণ্ডা পানী দিব লাগিব ঠাণ্ডা পানী দিব লাগিব আমি ফ্ৰিজটো খুলিব লাগিব খুলিলে ওপৰত আছে একদম ধোঁৱা ওলাই আছে একচুৱেলি মই ষ্টকত থৈ দিওঁ ঠাণ্ডা পানী গৰম দিনৰ বাবে এতিয়া মই ইয়াত একদম পানী দি দিম বৰফত একদম পানী দি দিছোঁ খটখটাই যেতিয়া পানী ঠাণ্ডা হ'ব তাৰপিছত আমি গ্লাছটো ল'ম ন গ্লাছটো লোৱাৰ লগে লগে আমি গ্লাছটোত এইটো জলজিৰাখিনি দি দিলোঁ হয় নাই জলজিৰা বজাৰত পায় বৰ ধুনীয়া বস্তু গৰমত এই গৰম দিনত এইবিলাক স্প্ৰাইট পেপচি থামছ আপ খোৱাতকৈ ফাল্টু বস্তু খোৱাতকৈ এইটো নেমু চেপি দি দিয়ক কোনো নিমখ চেনি দিয়া কোনো দৰকাৰ নাই ডাইৰেক্ট ইয়াত যিমান পাৰোঁ সিমান অসমীয়া মানুহ হয় লেতেৰা পেতেৰাকৈ খাই বেছি ভাল পাওঁ সেইকাৰণে বেমাৰ আজাৰো বেছিকৈ হয় তথাপি আগতকৈ অলপ বাচি আছোঁ গোল নেমু হ'লে সোৱাদটো বেছি হয় তাৰপাছত আমাৰ এইখিনি একদম ঠাণ্ডা বৰফ শীতল পানী ইয়াত দি দিলোঁ হাতখন ঝনঝনাই গৈছে আমি জংঘলী মানুহ এনেকৈ দিয়ে লগাই দিছোঁ মজা লাগিব এইখিনি দেখিছে ন তাৰপাছত অলপ খাই দেখোন গৰম দিনত ইয়াতকৈ বেষ্ট নাই আৰু মই ভাবোঁ আপোনালোকে এইটো বহুত পচন্দ কৰিব একদম যি ঘৰত বনাই খাওক উপভোগ কৰক যদি ভাল লাগে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব কিবা যে সুধিবলৈ আছে কমেণ্ট কৰি জনাব মই এইটো মজা ল'ম আপোনালোকে এইটো মজা লগ গৈ আহোঁ আকৌ লগ পাম নেক্সট এনেকুৱা ভিডিঅ'ত বাই বাই